So guys, good afternoon. এতিয়া আমি আহিছো IPL খেলা চাবলৈ। তো আজি হল 8 এপ্ৰিল। তো আজি আছে IPL আৰু ৰাজস্থান আৰু দিল্লীৰ মাজত। তো আমি আহিছো আপোনালোকক গোটেইখিনি দেখাই আছো। ভিৰ চাওক না, ভিৰ চাওক। আৰু গাইছ আমি আহিছো পাঁচজন। ইপিনে আছে আব্দুল, পুৰা এক্সাইটমেন্ট গাইছ, ফুল এক্সাইটমেন্ট। ইপিনে সানু লগাই লৈছো চবা। তো গাইছ এনেকে বুজি আছে ৰাজস্থান আৰু দিল্লীৰ, কিন্তু অলপমান দামটো বেছি হ'ল। তো গাইছ লৈ ললো ফাইনেলি। আমাৰ এতিয়া সানু লগাই ললো, আমি পিছত লগাম। মই এতিয়া ৰাজস্থান আৰু মোৰ গাইছ দেখিছেন না জাৰ্সি কেনেকে বেছি জাৰ্সি অকল চাৰিওপিনে ভুলুচটো লাগি গৈছে। মানে IPL মানে কি কওকচোন গাইজ, বিজনেছ ষ্টাৰ্ট হৈছে। চ' গাইজ কি কৰি এতিয়া হোটেল বিচাৰি পোৱা নাই জানে গাইজ, এইটো মানে প্ৰব্লেম হয়। হোটেলবিলাক থাকিলে বেগ চেগবিলাক থোৱাৰ টেনশ্যন নাথাকিলে হয়। এতিয়া তাত গৈ পিনে চিকিউৰিটিক দিম, চিকিউৰিটি বা ক'ত ৰাখিব তাৰ নাই ঠিক, মানে সেইটো অলপমান প্ৰব্লেম হৈছে। বাট বাকী ঠিকে আছে, পুৰা জোচ, ফুল জোচ আছোঁ। চ' গাইজ এতিয়া লাগিছে না অকণমান খেলা চোৱা ফিল। এতিয়া আহিছে অলপ জোচ, IPL চোৱা IPL এতিয়া লাগিছে, পুৰা প্ৰশ্ন মাৰি লৈছোঁ। আৰু এইপিনে আব্দুল আছে, IPL আছে। চশমাটো মাৰি ল'ম অলপ পিছত। আমাৰ গেট পাই গ'লো 6 নম্বৰ। এইটো টিকেট দেখিছে আপোনালোকে, টিকেট। তো এতিয়া টিকেটটো দেখাই পিনে। চ' গাইজ ফাইনেলি পাই গ'লো আমাৰ 6 নম্বৰ গেট। এইটো চাওক, এইপিনে আছে চানু আৰু বাকীকেইটা আছে, এইপিনে আব্দুল। চ' গাইজ ফাইনেলি সোমাই ল'লোঁ, ফাইনেল এণ্ট্ৰি পাই গ'লোঁ। এই জুইচোন চলি। ত' গাইজ ফাইনেলি আমি ষ্টেডিয়ামৰ ভিতৰত সোমাই চাওঁ। এতিয়া ষ্টেডিয়ামৰ ফ্ল'ৰবিলাক আছে আৰু আমি এটা ফটোশ্বুট লৈ আছোঁ। চ' এনেকুৱা আৰু চিংগল ফটো দিছে। মই উঠো কেইটামান আৰু জুই কপিয়াল জুই ফালি দিছ। ফাইনেলি এইখন এতিয়া দিব লাগিব, দি পিনে আমি আৰু চিটত বহিব লাগিব আৰু পাপা ঐ উঠিলোঁ। গুৱাহাটীখন চাওক। ফাইনেলি আপোনালোকক দেখাবলৈ ফাইনেল ৰেডি। 1 2 3 চাওক। মানুহ চাইছেন চাওক, প্ৰেক্টিচ চলি আছে দেখিছে। দিল্লী আৰু ৰাজস্থান ইপিনে আছে ৰাজস্থানৰ প্ৰেক্টিচ চলি পিনে, আৰু ইপিনে আছে দিল্লী চলি পিনে। চাওক আপোনালোকে চাওক না ষ্টেডিয়ামখন, আৰু ক্ৰাউড চাওক আমাৰ পিনে। সকলোবোৰ ৰাজস্থানৰ ফেন দেখিছানে নাই? আমি অকল জাৰ্চিটো অনা নাই। ইপিনে চেমচন, ৰিয়ান চেমচন, এইপিনে চানু আছে আপোনাৰ, এইপিনে আছে অংকুৰ। জুই গাইজ এটা কথা কি ভাবকচোন আপোনালোকে, ইহঁতে যে বল খেলি আছে, সিহঁতৰ কম ভাল লাগি আছে নে? ইমান ক্ৰাউডৰ মাজত এনেকে খেলে, ভাল লাগে নহয়? এটা ABCD আমাৰতো আৰু। চ' ৰ'ড ইত পাইছোঁ, এইটো ডি ৰ'ড ওচৰতে পাইছোঁ। গোটেইকেইটা পাঁচজনে একেলগে আমি পুৰা যেতিয়া খেলা ষ্টাৰ্ট হ'ব আপোনালোকক দেখাই আছোঁ। লাইভ দেখাৰ এক্সপিৰিয়েঞ্চটো আপোনাক কৈ শেষ কৰিব নোৱাৰিম জানে, আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম, কৈ বুজাব নোৱাৰিম। যদি আপোনালোকে কেতিয়াবা খেলা চাব আহে, যিসকলে ক্ৰিকেটৰ প্ৰতি ইণ্টাৰেষ্ট আছে যিসকলৰ, চ' আপোনালোকে ষ্টেডিয়ামত আহিলে গম পাব। ভাল লাগিব, বহুত ভাল লাগিছে। আপোনালোকক মোৰ মনৰ ভাষাৰে এক্সপ্ৰেছ কৰিব পৰা নাই মই জানে। দেখিছে মালিংগা দেখিছে, বেট লৈ আহি আছে দেখিছে। এইজনে হ'ল লাচিত মালিংগা দেখিছে। সপোন পুৰা হ'বলৈ হৈ আছে আমাৰ জানে। এনেকুৱা এটা ফিল পাই আছোঁ ন গাইজ, কি বুলি ক'ম, ভাষা নাই ক'বলৈ। ৰেডি হৈছে, বেটছমেন ৰেডি হৈ গৈছে দেখিছে। এইটো চাওক পিনে দেখিছে, ইয়াৰ বেটছমেন ৰেডি পুৰা। আৰু কেমেৰাবোৰ চাওক না, ভাই বেষ্ট এক্সপিৰিয়েঞ্চ অফ লাইফ। এটা বস্তু কেমেৰামেনটো চাওক, পুৰা কেমেৰা ভিতৰত সোমাই গৈছে দেখিছেনে নাই? এই চাওক দেখিছে জমনি সোমাই গ'ল, এম্পিয়াৰ সোমাই গ'ল ফিল্ডত দেখিছে। গাইজ দিল্লীৰ প্লেয়াৰ ফিল্ডাৰ নামি গ'ল ফিল্ডত। গাইজ ভাবিছিলোঁ জজ বাটলাৰ নেখেলে চাগে, ইনজয়ড হৈছে, কিন্তু আহি গৈছে ফাইনেলি। আমাৰ কাৰণে আহি গৈছে আজি জজ বাটলাৰ ফিল্ডত। 5 4 3 2 1 ষ্টাৰ্ট। ঐ ঋষভ পন্তক মিছ কৰিম। তো গাইজ জীৱনত লাইভ টিভিততো বহুত দেখিলে, কিন্তু ফাৰ্ষ্ট বলটো চাওক, লাইভ চোৱাৰ জছে বেলেগ। গাইজ 4 আর
গাইজ ফাৰ্ষ্ট বলত ফৰ মাৰি দিছে দেখিছে নে জয়সৱালে 3 বলত 3টা ফৰ মাৰিছে 3 বলত 3টা ফৰ গাইজ ফালি দিছে 3 বলত 3 ফৰ আৰু তো 3টা বল এতিয়ালৈকে বাকী আছে গাইজ 6 অভাৰ শেষ হৈ গ'ল সো পাৱাৰ প্লে শেষ হৈ গ'ল এতিয়া টাইম আউট দিছে 6 ওভাৰত কেই ৰান জানে 6-8 ৰান দেখিছে 0 উইকেটত 41 কৰিছে জয়সৱালে আৰু বাটলাৰে কৰিছে 24 ইয়াতে স্ক্ৰীনত দেখা পাইছো দেখিছে চাই আছে টাইম আউট আপোনালোকে চাই আছে এডভাৰটাইজ আৰু আমি চাই আছো প্লেয়াৰবিলাকক চাওক কি মজা লাইভ চোৱা সো গাইজ লাইট দি দিলে দেখিছে লাইট দি দিলে ইপিনে আমাৰ অসমৰ ৰিয়ান পৰাগ আহিছে অসমৰ চান আৰু সো এইটো দেখিছে নে এইটো ষ্টেকত এইটো ৰিয়ান পৰাগ আৰু ইপিনে আছে আপোনাৰ জছ বাটলাৰ ইপিনে সঞ্জু চামছন আৰু জছেফটো গ'লে আউট হ'ল 2টা উইকেট গৈছে আৰু 108 ৰান আপোনালোকে টিভিত চাই আছে 2 উইকেটত আৰু আমি চাই আছো লাইভ ডিসি का चेहरा मायूस है সো গাইজ সেকেন্ড ব্রেক দি দিলে মানে সিগনেচিক টাইম আউট 13 ওভাৰ হৈ গ'ল আৰু স্ক'ৰ বৰ্ড হৈছে 122 2 উইকেট গৈছে 2টা উইকেট গৈছে বাটলাৰৰ 51 হৈছে আমাৰ ৰিয়ান পৰাগৰ 6 ৰান সো গাইজ প্ৰথম ইনিংছৰ লাষ্ট 4টা বল আছে প্ৰথম বলত 6 প্ৰথম বলত নেক্সট বলত 1 ৰান লৈছে 1 ৰান 1 ৰান এবাৰ হিট মাৰৰ ষ্ট্ৰাইকত আছে হিট মাৰে এবাৰ কি কৰে আপোনালোকে চাওক অলপমান গাইজ লাষ্ট 2 বল চাওক গাইজ গোটেই থিয় হৈ গৈছে গোটেই অডিয়েঞ্চ গাইজ লাষ্ট বল শেষৰ 2 বল ফাৰ্ষ্ট ইনিংছৰ একটা 0 ৰানে ল'ব নোৱাৰিল ডট সো 199 200 টাৰ্গেট ফাৰ্ষ্ট ইনিংছৰ তো ৰাজস্থানে দিছে 200 টাৰ্গেট আপোনালোকে টিভিত চাই আছে চাওক গাইজ এটা ইনিংছ হোৱাৰ পিছত কি কৰে পিছটো এনেকৈ ঝাৰু দি আছে দেখিছে মাজত শাৰী দি আছে ধুনীয়াকৈ আৰু ৰলাৰ মাৰি আছে ধুনীয়াকৈ দেখিছে আৰু এইটো হ'ল কেমেৰাটো স্পাইডাৰ কেমেৰা সো গাইজ আমি একেবাৰে তলত আহিছোঁ চাওক তলৰ পৰা খেলা চাই আছোঁ ৰিয়ান্দা সো গাইজ আমাৰ চিটটো আছিলেই তাতে তো আমি তলৰ পৰা নামি আহিছোঁ ইয়াৰ পৰা চাই আছোঁ দেখিছোঁ চাহালে বল কৰি আছে সেকেন্ড ইনিংস স্টার্ট 3 উইকেটত 40 রান 6.4 ওভার Guys, hit my arm. जर्सी नंबर বলত 71 ৰান লাগে সো এইটো দিল্লী ডেয়াৰডেভিলছ হাৰিব ৰাজস্থান জিকিব নিজৰ হোম টাউনত প্ৰথমখনটো হাৰিলে সেকেন্ডখন জিকাৰ সম্ভাৱনা বেছি
90%. চ' ভাল লাগিল খেলাখন চাই পিনে এতিয়া আমি তলত আহিছোঁ প্ৰথমতে এইটো ফ্ল'ৰত আছিলোঁ প্ৰথমতে এতিয়া তলৰ পৰা আহিছোঁ তলৰ পৰা দেখি আছোঁ দেখিছে এটা মনোমোহা এটা পাহৰিব নোৱাৰা আৰু এটা এক্সপিৰিয়েঞ্চ পালোঁ আৰু আজি ভাল লাগিলে That concludes the match, ladies and gentlemen. And the winners of tonight, the Rajasthan তো গাইজ তো আমি আছিলোঁ হোটেলত যোৱাকালি খেল চাই পিনে আহি হোটেলত আছিলোঁ চ' এতিয়া ৰাতি থাকিলোঁ গোটেই ৰাতিটো আৰু এতিয়া আপোনাৰ বাজে 11টা চ' এতিয়া সকলোৱে ৰেডি এতিয়া আমি চেক আউট কৰিম হোটেলৰ পৰা আমাৰ 12টা বজালৈকে টাইম আছে আৰু এতিয়া আমি ৰেডি আমি সোনকালে অলপমান ওলাই যাওঁ ইয়াৰ পৰা অকণমান ফেঞ্চিত যাম তো এইখনে আছিলে আমাৰ ৰুমটোৰ এবাৰ চাই লওঁ আৰু এইটো ৱাছৰুম আৰু এইটো আছিল আমাৰ দুটা বেড 5জন আছিলোঁ আমি বিন্দাছকে দেখিছে এইটো ফেন আৰু এইফালে লাইট ধুনীয়াকৈ 2 ষ্টাৰ 3 ষ্টাৰ ফিল লাগিছে আৰু ৰুমটোত বেয়া লগা নাই চ' এতিয়া টেলিফোনো আছে দেখিছে হেল্ল' চেক তো আৰু এইটো ৰুমালটো মোৰ তো গাইজ বাই ব্লগটো ইয়াতে এণ্ড কৰোঁ বাই